প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এজোপা ঘাঁহজাতীয় উদ্ভিদ চিনাকি কৰি দিম। উদ্ভিদজোপাৰ নাম হ'ল পাৰ্থেনিয়াম। প্ৰথমতে গছজোপা আপোনালোকে চাই লওক। সৰু সৰু বগা বগা ফুলেৰে সৈতে এই গছজোপা য'তে ত'তে চিনাক্ত কৰিবলৈ অতি সহজ। ইয়াৰ তলৰ পাতবোৰ কটা কটা আৰু অলপ ডাঙৰ চাইজৰ, আৰু যিমানে ওপৰলৈ অহা যায় সিমানে অৰ্থাৎ ফুলৰ ওচৰত ইয়াৰ পাতবোৰ সৰু সৰু হৈ অলপ দীঘলীয়া দেখা যায়। এই পাৰ্থেনিয়াম গছবিধ আচলতে ভাৰতবৰ্ষৰ অৰিজিন গছ নহয়। ইয়াৰ অৰিজিন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। কিন্তু 1950 চনমানতে খাদ্যশস্য আমদানি কৰোঁতে শস্যৰ সৈতে ইয়াৰ বীজ ভাৰতবৰ্ষলৈ অহা বুলি অনুমান কৰা হৈছে। এতিয়া কিন্তু বিভিন্ন মাধ্যমেৰে ভাৰতৰ আটাইকেইখন ৰাজ্যতে কাঠফুলাৰ দৰে বিয়পি পৰিছে এই পাৰ্থেনিয়াম উদ্ভিদ। গাঁৱে ভূঞে, নগৰে চহৰে, যিকোনো অলিয়ে গলিয়ে, ৰাস্তাৰ কাষত, নলা নৰ্দমাৰ কাষত বা ৰেলৰ আলিৰ কাষত এই উদ্ভিদবিধ যথেষ্ট পৰিমাণে পোৱা যায়। আনকি প্ৰায়ভাগ পৰিয়ালৰ ঘৰৰ চৌহদতো আজিকালি ইয়াক দেখা যায়। গ্ৰীষ্মকালত বাৰিষাৰ লগে লগে এই গছবিধ গজিবলৈ লয়। আন আন বনৰীয়া গছ বনৰ নিচিনাকৈ ইয়াৰো বৃদ্ধি হয়, তাত আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু আমি সকলোৱে জানি থোৱা ভাল, পাৰ্থেনিয়াম গছবিধ বৰ বিষাক্ত গছ। ইয়াত থকা প্ৰধান বিষাক্ত দ্ৰব্যবিধ হ'ল পাৰ্থেনিন। এই পাৰ্থেনিনে হ'ল ছালৰ খজুৱতি, ছাল ৰঙা পৰা, যাক ডাৰ্মাটাইটিছ ৰোগ বুলি কোৱা হয়, এই ৰোগৰ প্ৰধান কাৰক। ইয়াৰ উপৰি শ্বাস প্ৰশ্বাসজনিত বিভিন্ন সমস্যাৰ ভিতৰত এজমা, ব্ৰংকাইটিছ আদি মাৰাত্মক ৰোগৰ কাৰকো হ'ল পাৰ্থেনিয়াম উদ্ভিদত থকা পাৰ্থেনিন। দ্ৰুতগতিত বৃদ্ধি হোৱা এই উদ্ভিদবোৰে অকল মানুহৰে নহয়, বিভিন্ন জীৱ জন্তুৰ দেহতো বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। খেতিপথাৰত শস্যৰ গছবোৰ আৱৰি ধৰি খেতিত শস্যৰ উৎপাদন হ্ৰাস কৰে। সাধাৰণতে এই উদ্ভিদবোৰ ফুলিবলৈ লোৱাৰ সময়ত ফুলত সৃষ্টি হোৱা পৰাগৰেণুবোৰ বতাহত নাইবা আন কোনো মাধ্যমেৰে বিয়পি আহি মানুহৰ সংস্পৰ্শলৈ আহিলে ই এই সমস্যাবোৰৰ সৃষ্টি কৰিব পাৰে। অতি কম দিনৰ ভিতৰতে এই উদ্ভিদবোৰে বহু ঠাই আৱৰি পেলাব পাৰে। গতিকে অতি দ্ৰুতগতিত বাঢ়ি অহা এই পাৰ্থেনিয়াম গছবোৰ চিনাক্ত কৰি অতি সোনকালে ঘৰৰ ওচৰৰ পৰা বা চৌহদৰ পৰা আঁতৰাই এনে সমস্যাৰ পৰা আমি আঁতৰত থাকিব পাৰোঁ।